নমস্কাৰ টুডে লাইফ দবকাৰ দৰ্শকৰ বাবে লৈ আহিছো অতি ভাল খবৰ আপোনাৰ ঘৰখন আটক ধুনীয়া কৰিবলৈ ফাৰ্নিচাৰ বিচাৰিছে নেকি কম দামত উন্নত মানৰ ফাৰ্নিচাৰ কিনিব নেকি মন পছন্দৰ ফাৰ্নিচাৰ কিনিব বিচৰা সকলৰ বাবে ভাল খবৰ কিয়নো দবকাৰ এফএ উডেন ফাৰ্নিচাৰত উপলব্ধ হৈছে উন্নত মানৰ ফাৰ্নিচাৰ হয় ঘৰ এখন আকৰ্ষণীয় ৰূপত সজাই তুলিবলৈ প্ৰয়োজন হয় উন্নত মানৰ ফাৰ্নিচাৰৰ বহু সময়ত মন পছন্দৰ ফাৰ্নিচাৰ বিচাৰি হাবা ধৰি খাবলগীয়া হয় মন পছন্দৰ ফাৰ্নিচাৰ পালেও অধিক মূল্যৰ বাবে কিনিব নোৱাৰে বহু গ্ৰাহকে কিন্তু এই সমস্যা এতিয়া সমাধান হ'ব কিয়নো দবকাৰ এফএ উডেন ফাৰ্নিচাৰে লৈ আহিছে আপোনাৰ বাবে এই সুখবৰ হয় বিছনা আলমাৰী আলনা বিভিন্ন ধৰণৰ সামগ্ৰী বা ডাইনিঙৰ সেট সোফা টেবুল কম্পিউটাৰ টেবুল অন্যান্য সামগ্ৰী উপলব্ধ আছে এফএ উডেন ফাৰ্নিচাৰত উল্লেখযোগ্য যে উন্নত মানৰ ফাৰ্নিচাৰবোৰ ৰেহাই মূল্যত বিক্ৰী কৰিব বুলি জনাইছে এই এফএ উডেন ফাৰ্নিচাৰ স্বত্বাধিকাৰীয়ে আমাৰ হাতত কিছু মন্তব্য আছে আমি শুনাই লৈছো নিউজ টেক্স ৰিপৰ্ট টুডে লাইফ দবকা আসসালামু আলাইকুম আমি অতি আনন্দিত যে আমাৰ সাংবাদিক পাৰ্টনাৰ ক্লাবৰ আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সাহেব উপস্থিত হৈছে আমাৰ দোকানত আৰু আজি আমি এই হিচাপত এখন আৰু উডেন ফাৰ্নিচাৰৰ হিচাপে আমি এখন মানে ভাল ডিছকাউণ্ট ৰাখিছোঁ আৰু আমাৰ বস্তুবিলাক আপুনি চাব কোৱালিটিও পাব বস্তুও ভাল পাব আৰু আমাৰ এই চাচা খুৰা হয় যেনে কিবা বাকী আপোনাক দেখাব কথা পাতিব হৈছে ফাৰুক আহমেদ আৰু নিশ্চয় দেখা পাইছে আপোনালোকে যেন যি মাল মানে তেওঁলোকে মানে আমাৰ গ্ৰাহকে বিচাৰে বা আমাৰ কাষ্টমাৰে বিচাৰে সেই মালটো তেওঁ দিব পাৰে যেহেতু তেওঁৰ 10-12টামান কাৰখানা আছে নিজে তৈয়াৰী কৰা বস্তু তেওঁ দিব পাৰিব যদি কোনোবা বিয়া বা কোনোবা কামৰ কাৰণে তেওঁ ঘৰৰ কাৰণে কিবা বস্তু বনায় তেনেহ'লে নিশ্চয় তেওঁ যদি কোনোবাই অৰ্ডাৰ দিয়ে তেওঁ একদম ভাল ভাল বস্তু চেগুন কাঠলৈকে যি ধৰণৰ বস্তু লাগে তেওঁ বনাই দিব ইয়াতো দেখা পাইছে বহুত হাই কোৱালিটি গুডেজ আছে হাই কোৱালিটি আপোনাৰ হেৰি ডাইনিং আছে আপোনাৰ বক্স হেড বক্সৰ পালেং ইয়াত বহুত দামী দামী পালেং আছে আৰু আপোনালোকে যি বিচাৰে আৰু আমাৰ গ্ৰাহকে যি বিচাৰে তেওঁলোকে পাব আমি আৰু যেহেতু দোকানখন তেওঁ নিজৰে দোকান হয় গতিকে আৰু ইয়াত শুনা পাইছোঁ কিছুমান কাষ্টমাৰে আহি বহুত কম ৰেটত বস্তুখিনি তেওঁলোকে সংগ্ৰহ কৰি আছে আমি সেইকাৰণে আমি সাংবাদিক পাৰ্টনাৰ্ছ ক্লাবৰ আজি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেওঁ আমাৰ নিমন্ত্ৰণ দিছে তাৰ কাৰণে উপস্থিত হৈছে আৰু লগতে আমাৰ দবকা বয়সৰ বন্ধু চাহাবুদ্দিন ডাঙৰীয়া আমাৰ মাজত টুডে লাইভ দবকাৰ স্বত্বাধিকাৰ আৰিফুদ্দিন ডাঙৰীয়া আমাৰ মাজত ৰিয়েল অসমৰ স্বত্বাধিকাৰ আমাৰ ইমৰান হুছেইন ডাঙৰীয়া আমাৰ খলিল বাই তেওঁ দবকা নিউজৰ স্বত্বাধিকাৰ গতিকে চাৰিজন আজি আমাৰ মাজত অহাৰ কাৰণে আমি আমাৰ এফএ ফাৰ্নিচাৰ স্বত্বাধিকাৰৰ তৰফৰ পৰা আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনালোকৰ মাধ্যমে যিসকলে গ্ৰাহকে আপোনালোকৰ মাধ্যমে এই ভিডিঅ'টো চাই আহিব আমাৰ বাতি যায় এটা কথা প্ৰতিশ্ৰুতি দিছে যে বহুত কম ৰেটত তেওঁ যিমান পাৰে যেহেতু আপোনালোকৰ মাধ্যমে আমাৰ গ্ৰাহকে চাই আহিব গতিকে তেওঁ যিমান পাৰে কমাই দিব দবকাত কোনোবাই দিব নোৱাৰে তেনেকুৱা তেওঁ কম ধৰি এই বস্তুকেইটা দিব যিহেতু তেওঁৰ এটা নাম হ'ব লাগে যে এফএ ফাৰ্নিচাৰৰ যাতে দোকানখনত গ্ৰাহকে শান্তি হিচাপত তেওঁলোকে বস্তু সংগ্ৰহ কৰিব পাৰে তাৰে তেওঁ আমাৰ দোকানত চাওক ফাৰ্নিচাৰৰ এভৰিথিং বস্তু আছে ফাৰ্নিচাৰৰ যি বস্তু লাগে আপুনি পাই যাব আৰু মানে এটা কথা বক্স পালেং আছে ড্ৰেছিং আছে 6 সিটাৰ ডাইনিং আছে আৰু আপোনাৰ ভাল আপোনাৰ গডৰেজ 28 কোম্পানী গডৰেজ আপুনি কত নাপায় মোটামুটি আমাৰ এইটো দবকা এৰিয়াত আমাৰ দোকানত পাই যাব আৰু এখন দোকান আমাৰ আছে মোটামুটি আপুনি চব বস্তু ভাল পাব